viewers, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো GLAM SWEETY YouTube চেনেলৰ আন এটি নতুন ব্লগলৈ। কি খবৰ সকলো ভালে আছে নিশ্চয়। মোৰো ভাল খবৰ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে লৈ আহিছো আন এটি নতুন ব্লগ। বহুত দিন অহা নাই যি সকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পাবই বহুত দিন মই ভিডিঅ' দিবই পৰা নাছিলো। তো আজি লৈ আহিছো বহুত দিনৰ মূৰত আন এটি নতুন ভিডিঅ'। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। ভিডিঅ'টোনো কি দেখাও সকলোখিনি চাই যাব, দেন কমেণ্ট কৰিব শেষত কেনেকুৱা লাগিলে জনাব। আমাৰ ইয়াতে কিন্তু বহুত বেছি ঠাণ্ডা পৰিছে, যিহেতু ফাগুন মাহ, ফাগুনৰ বতাহ বলি আছে আৰু খুব বেছি ভাল লাগি আছে মনবোৰ। ফাগুন মাহত এনেও ভাল লাগে, মনটো ৰোমান্টিক লাগি থাকে। তো সেয়াই মই চুৱেটাৰ পিন্ধি লৈছোঁ, পূৰা ঠাণ্ডা দেখিছে, এয়া চুৱেটাৰ পিন্ধি লৈছোঁ। আৰম্ভণিতে ৰ'ব মই আপোনালোকক দেখুৱাওঁ, মই এটা ঘৰ বনাইছিলোঁ। এইটো দেখিছেনে, কাৰ্ডবৰ্ডেৰে বনাইছিলোঁ ঘৰটো, তো আপোনালোকক দেখাই দিছোঁ। মই এতিয়া অকণমান আগবাঢ়ি যাওঁ, কুকি আৰু বৌ আহি আছে যিহেতু স্কুলৰ পৰা। তো ব'লক আপোনালোককো লৈ গৈ আছোঁ। অকণমান দূৰ যাম, সিহঁত আহিবয়ে। মই আগফাল পাওঁগৈ মানে কুকি আৰু বৌ আহি অলৰেডি ঘৰৰ সন্মুখ পাই গ'ল। এইজনী চাওক, কুকি স্কুলৰ পৰা আহি বাইদেউৰ আৰম্ভ হৈ গ'ল আৰু উৎপাত। এয়া যাবই বিচৰা নাই, মই ঠেলি দিছোঁ, হ'লেও বাইদেউৰ উৎপাত কমাই নাই। সেই দেখিছে নহয় তাইক খোজ। যিহেতু বৌ স্কুলৰ পৰা আহি একাপ চাহ খায় আৰু সেইখিনি সময় দুপৰীয়া হৈ যায়, প্ৰায় 12 বাজিয়ে যায়। 12মান বজাত আমিও ঘৰৰ সকলোৱে চাহ খাওঁৱেই, তো সকলোৰে কাৰণে চাহ বনাই দিছোঁ। চাহকণ বহাই ল'লোঁ আৰু এতিয়া আপোনালোকৰ লগত অকণমান কথা পাতোঁ। ৰ'ব, মই এটা প্লান্ট ৰুইছোঁ পাকঘৰত, মই আপোনালোকক এইটো হৈছে এটা স্নেক প্লান্ট। সকলোৱে চিনি পাইছে চাগে, যিহেতু এখন ঘৰৰ পাকঘৰটোৱে হৈছে মেইন ঠাই য'ত নেকি ৰান্ধনীগৰাকীয়ে বহুত সময় কটায়। তো মই ভাবিলোঁ যিহেতু ইয়াতে ৰখা ভাল হ'ব, সেইকাৰণে থৈ দিলোঁ। এই প্লান্টটোৰ উপকাৰিতা বেলেগকৈ চাগে নক'লেও হ'ব, কাৰণ সকলোৱে চিনি পায়েই। এয়া বৌয়ে কুকি সুধি আছে আজি কি পঢ়িলে, কি ক'লে টিচাৰ্ছসকলে, সেয়াই আৰু। তাই স্কুললৈ যোৱাৰ আগত আৰু স্কুলৰ পৰা অহাৰ পিছত চাবলগীয়া হয় আৰু মুঠতে তাইক লাগে আৰু এজনী মানুহ তাইৰ লগত। বাকী যিয়েই নহওক, সিহঁতৰ কথা শুনি থাকোঁতে মই এইফালে চায়েই পৰি গ'ল। চাহকণ লৰালৰিকৈ মই বাকো আৰু খাওঁ সকলোৱে, তো চাই থাকক। মই সৰু একুৰিয়াম এটাত 2টা লোকেল মাছ ৰাখিছোঁ। বহুত দিনৰ পৰা আছে দেই, প্ৰায় 6 মাহমান হ'বলৈ হ'ল। মাছকেইটা ধুনীয়াকৈ আছে, মই সিহঁতক খাবলৈ দিওঁ আৰু পানী 2 দিনৰ মূৰে চেঞ্জ কৰি থাকোঁ। আৰু সিহঁতকেইটা ঠিকেই আছে এতিয়ালৈকে, ভাল লাগে মোৰ এনেকৈ, তো মই ৰাখি থ'লোঁ। তামোল পাণ কাটিবলৈ দি থৈ আহোঁ, তাৰপিছত খাম। কণ্টেইনাৰটো উলিয়াই ল'লোঁ, কাৰণ মই যেতিয়া আমাৰ ঘৰত বগৰীজোপা অলপ পকিবলৈ ষ্টাৰ্ট কৰিছিলে, মানে পকি লৈ তলত সৰে নহয়, গছতে পকি সৰা বগৰীটোৰ সোৱাদে বেলেগ নহয় জানো। তো তেতিয়া পকা বগৰীটো সৰিছিলে, তেতিয়া মই সদায় বুটলি অলপ থৈ দিছিলোঁ। তাৰপিছত থৈ দি সেইখিনি মই কি কৰিলোঁ, শুকুৱালোঁ ধুনীয়াকৈ, ঠাৰিখিনি গুচাই। তো শুকোৱাৰ পিছত হ'ল এইখিনি, বেছি নহয় অলপমান, এইখিনি চাওকচোন। পুৰা শুকাইলৈ একদম পুৰা ফাটি শুকাইলৈ পুৰা ফাটি। বটল মই ধুই লৈ চাফা কৰি ল'লোঁ। ইয়াতে এতিয়া পৰা মই শুকান আমলখিখিনি
আমলখি কিন্তু ঘৰৰ নহয় দেই, দেউতাৰ ষ্টাফৰ দিলীপ শইকীয়া আংকলে দি পঠাইছিলে, ঢেৰ দি পঠাইছিলে। মই ভাবিলোঁ এনেই থৈ দিলে ক'লা পৰি যাব আৰু নষ্ট হৈ যাব, পাছত পেলাইহে দিব লাগিব ন, সেইকাৰণে মই কাটি কাটি নিমখ সানি প্ৰায় 4-5 দিনমান ৰ'দত শুকুৱাই দিলোঁ। যিহেতু এনেকৈ থৈ দিলে বহুত দিনলৈ ষ্টক কৰি থ'বও পাৰি আৰু ক'ৰবাত গ'লে লৈ যাবলৈ সুবিধা হয় ন, সেইকাৰণে আৰু ভাল লাগে। আপোনালোকেও থ'বচোন, স্বাস্থ্যৰ বাবে কিন্তু বহুত বেছি উপকাৰী দেই। আৰু এয়া হৈছে ঘৰৰ বগৰী, আৰু অলপ বগৰী মই শুকুৱাই দিছোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। গুড ইভিনিং। অথনি মই শুই গ'লোঁ, ইমান বেছি টোপনি লাগিলে, চ' মই শুই গ'লোঁ। শুই উঠি এতিয়া ফ্ৰেছ হ'লোঁ। কুকিও স্কুলৰ পৰা অথনিয়ে আহিলে, আপোনালোকক দেখালোৱে। স্কুলৰ পৰা অহাৰ পিছত তাই বহি চেক কৰে সদায় স্কুলত কি লিখিলে সকলোখিনি। তো আজিতো কি হ'ল গম পালে, তাই আজি ককাকক ফোন কৰিছে, ককা মোক এখন বৰ্ড আনি দিয়া, কাৰণ স্কুলত কি হয় মই বুজি নাপাওঁ, কি দিয়ে এনেকৈ এইবোৰ ধৰিব নোৱাৰোঁ। চ' তাইক ঘৰতে সেইটো প্ৰেক্টিচ কৰাব লাগিব, তাইৰ কাৰণে এখন বৰ্ড আনি আছে ককাই, হয়নে? কি আনিব? বৰ্ড। তাইলে স্কুলৰ নিচিনা কিন্তু সেম টু সেম। স্কুলৰ নিচিনা তাইক সেম টু সেম বৰ্ড লাগে, তো আজি দেউতাই আনি আছে। তো সন্ধিয়া সময়খিনি কেনেকৈ কি কৰোঁ সকলোখিনি চাই থাকক। কি এখন বৰ্ড লিখিবানে নাই? প্ৰেক্টিচ কৰিবা নাই? স্কুলৰ ভুলবোৰ আকৌ কৰিবা নেকি? লিখা, মই যাওঁ, মোৰ কাম আছে নহয়। না তুমি প্ৰেক্টিচ কৰা, বাই। লিখা, পটাপট লিখা। আজি হৈছে মহাশিৱৰাত্ৰি, আৰু আমাৰ ঘৰত মহাশিৱৰাত্ৰি উপলক্ষে সৰুকৈ পাতিছোঁ আমি। তো আপোনালোকক দেখুৱাম। বৌয়ে প্ৰসাদ ৰেডি কৰিছে, সকলোখিনি বৌয়ে কৰিছে। আজি মা অকণমান ব্যস্ত, আৰু ময়ো অকণমান সহায় কৰি দিছোঁ বাৰু বৌক। লাড্ডু বনাইছে, কুটা বনাইছে, প্ৰসাদ সকলোখিনি ঠিক কৰিছে বৌয়ে। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। হৃদয়লে অহা যোৱা কৰা সঘনা ঘোটা বনাই আছে। এই থাপনা ঘৰত বৌয়ে ধুনীয়াকৈ সজাইছে, আপোনালোকক দেখাই আছো, চাওঁ। সেয়া হৃদয়লে অহা যোৱা কৰা সঘনা, মোৰে হৃদয় নাচিছে আজি ওলাহতে, বিচাৰে তোমাক সদায় কাষৰতে, মতলীয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিদিশা বাবে তোমাৰ কথাকে, মোৰে হৃদয় নাচিছে আজি ওলাহতে। সেৱা কৰি হৈ গ'ল, এতিয়া আগফালে প্ৰসাদ খাওঁগৈ, চবকে দিলে প্ৰসাদ। মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিদিশা বাবে তোমাৰ কথাকে। এতিয়া খাব লৈছোঁ লাড্ডু। প্ৰসাদখিনি খাই সঁচাকৈ ভাল লাগিলে, তো লাড্ডুটো খাই চাওঁ কেনেকুৱা হৈছে। লাড্ডুটো খালে দাঁতকেইটা সৰু বুলি কৈছে, খুবেই দাঁত। মোক খোৱা ষ্টাৰ্ট। মই খাব লৈছোঁ, খোৱা এবাৰ, খোৱা না, মুখত বহুত বেছি টেষ্ট লাগিছে লাড্ডুটো খাই।